লুট কিয় মামৰে ধৰে? মামৰ কি বস্তু? এইবোৰৰ বিষয়ে আপুনি জানেনে? যদি নাজানে তেন্তে আছামিজ আননোন ফেক্টৰ এই ভিডিঅ'টো মাত্ৰ আপোনাৰ বাবে। আমি সদায় দেখি থকা কিছু কথা সচৰাচৰ অৱহেলা কৰোঁ। আমি সেইবোৰ ভাবি নাচাওঁ যদিও কিছুমান মানুহে সেইবোৰ পৰীক্ষা নিৰীক্ষা কৰি ঠাৱৰ কৰি উলিয়ায়। এই ধৰক দা কোঠাৰবোৰ এজন গৃহস্থ কেতিয়াও ৰ'দে বৰষুণে পেলাই নাৰাখে। ব্যৱহাৰ কৰি ধুই মচি শুকাই সযতনে সোমাই ৰাখে। ধুই মচি শুকাই ৰখাৰ অৰ্থ হ'ল সামগ্ৰীবিধ শুকানকৈ সামৰি ৰখা। কাৰণ পানীৰ সংস্পৰ্শত থাকিলে লোহাৰত মামৰে ধৰে, তেনেহ'লে মামৰনো কি? মামৰে ধৰাৰ কাৰণনো কি? মামৰ হ'ল বতাহত থকা অক্সিজেন লোহাৰৰ লগত লগ লাগি কৰা এক ৰাসায়নিক বিক্ৰিয়া SeOH, অৰ্থাৎ অক্সিজেন বতাহত থকা পানীৰ কণিকাৰ লগত মিহলি হৈ হাইড্ৰজেন আইৰণৰ সৃষ্টি কৰে। অক্সিজেন আৰু আইৰণ মানে লোহাৰৰ এই বিক্ৰিয়াটোৱে হ'ল মামৰ, অৰ্থাৎ FeOH। পানী আৰু জলীয় ভাৱ লোহাৰ লগত মিলন ঘটি এডোখৰ লোহাক ক্ৰমাৎ নষ্ট কৰি পেলাব পাৰে। ৰ'দে বৰষুণে পৰি থাকিলে কেতিয়াবা লোহাৰত মামৰে নধৰে। তাৰো উদাহৰণ আমাৰ সন্মুখত আছে। ক'ব খুজিছোঁ দিল্লীৰ কুতুব মিনাৰৰ কথা। কুতুব মিনাৰৰ প্ৰাংগণত কেন্দ্ৰস্থলত 23 ফুট উচ্চতাত যিটো লোৰ স্তম্ভ আছে, তাত আজি পৰ্যন্ত মামৰে ধৰা নাই। সেই স্তম্ভটো 98% খাঁটি লোৰ দ্বাৰা নিৰ্মিত। সেই খুঁটা বনোৱা লোত বহুত বেছি ফছফৰাছ থকাৰ বিপৰীতে স্তম্ভটোৰ লোহাৰ ছালফাৰ আৰু মেগনেছিয়ামৰ উপস্থিতি শূন্য। সেয়েহে স্তম্ভটো আজিও মামৰে ধৰা নাই। তো বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পালে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, আগন্তুক ভিডিঅ'ৰ বাবে নটিফিকেশ্যন অল কৰি দিব।